এয়া ছাগলী পেটু নদীলৈ লৈ গৈছো বাচিবৰ কাৰণে। আজি ছাগলী পেটুকে খাওঁ আৰু সদায়নো ক'ত লোকেল মুৰ্গী পাবা। মিথুন দা কিবা খবা নেকি? কিবা খবা নেকি? না কিবা মানে কালি আমি খালো মুৰ্গী তোমাৰ 3 কেজি আছিল। আজি মানে ছাগলী পেটু ছাগলী পেটু আছে ঘৰত আপোনাৰ 10-15 কেজি মান হ'ব। কিবা খাম কাইলে আমিও মানে এইটো আমাৰ পাৰ্টি হৈ আছে আৰু জানুৱাৰী হৈ আছে। কালি হাঁহ আছে বহুত ডাঙৰ মজা পাৰ্টি। জানুৱাৰী মাহটো গোটেই পাৰ্টি চাই থাকিব আপোনালোকে। অলপ কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব দেই। ছাগলী পেটু বচা আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল। চাই থাকিব ধুনীয়াকৈ দেখুৱাই আছো। আমাৰ পুৰা ছাগলী পেটু চাফা কৰিয়ে আছে, পোৱাই নাই। যদি আপোনালোকে চেলাব নাজানে মানে বাচিব নোৱাৰে ছাগলী পেটু, আমাৰ সেইজনক মাতিব পাৰে, অৰ্ডাৰ লয়। ভালকৈ চফা কৰ। এইটো চৰিয়াটো পঠিয়াই দিছো। এনেকৈ থাকে। আৰু ছাগলী পেটু বইল কৰি থকা হৈছে, হালধি দি মেলি একদম মিক্স কৰি বইল কৰি আছে। ইয়াৰ পিছত ইউটিউবত আহি দিব লাগিব, কুটি মেলি আকৌ বনাম। এয়া বইল হ'বলৈ হৈছে আৰু এয়া বইল কৰি কেৰাহীৰ পৰা নমাইছোঁ কাটিবৰ কাৰণে। একদম সুন্দৰকৈ কাটিম আৰু চাই থাকিব। আমাৰ পেটুখিনি কাটি কাটি হৈছেগৈ আৰু এতিয়া কেৰাহীত বনাম। সেইটো গৰম মছলা, মিঠাতেল, নহৰু, এইটো গছৰ নহৰু লৈ লৈছোঁ, সেইটো এভৰিডে মছলা, কাশ্মীৰী, এইটো হালধি আৰু জলকীয়া, নিমখ, নেমু পাত। টচটো লাগিব। আলুটো কিমান দি দিম আৰু বেছি নালাগে, মানুহে নামাতে সেইটো তেলকে দি দিব লাগে। সেইটো চাবি চাবি অলপ অলপ এটা পাত চমকাই দিম। দেখিলা গোন্ধ ক'ত পাইছো বাজিল না আছে আকৌ কালি গোন্ধই নাই হলে নেকি ওলাবই পেলালো লাগে খাবি। কাইলৈ মিথুনে গোটেই ডনেট কৰিবি দেই, মানে কি কুকুৰাজনী আকৌ আছে। ৰাতি ছাগলী পেটুৰ আয়োজনত মিথুন দাস এইজনা মজা। বনাই আছিলে
লাহে লাহে আমাৰ ছাগলী পেটৰ ৰেচিপি হৈছেগৈ আৰু এতিয়া নিমখ চালোঁ ঠিকেই আছে। এতিয়া আমাৰ খোৱাৰ আৰম্ভ কৰি দিছোঁ আৰু ধুনীয়াকৈ ভাগ বতৰা কৰি মেলি খাওঁ। বাকী নেদেখুৱাওঁ আৰু ইমানে দেখুৱাওঁ। ইমানতে ভিডিঅ'টো সামৰো বুলি ভাবিছোঁ। ধন্যবাদ, থেংক ইউ।